চেছ স্কুল আসামলৈ সকলোকে স্বাগতম জনাইছো। পজিশ্যনটো বৰ ইণ্টাৰেষ্টিং আছিলে, সেইকাৰণে শ্বেয়াৰ কৰিছো। এই পজিশ্যনটোত হোৱাইটে ব্লেকৰ ডিফেন্সটো মানে কিং চাইডৰ যিটো ডিফেন্স আছে সেইটো কেনেকে ব্ৰেক কৰিব পাৰে। মই তোমালোকক অকমান সময় দিছো চিন্তা কৰিবলৈ, তাৰপিছত মই দেখাম। তোমালোকে যদি পাৰা নিজৰ চেছ বৰ্ডখন ইউজ কৰিবা, ভিডিঅ'টো পজ কৰি ল'বা। পজ কৰি পিনে বৰ্ডত আৰামত পজিশ্যনটো পাতি পিনে সলিউশ্যনটো উলিয়াবলৈ চেষ্টা কৰিবা। যেতিয়া আনচাৰটো পাই যাবা, তেতিয়া ভিডিঅ'টো আকৌ প্লে কৰি পিনে মই কি দেখাই দিছো এইটো তোমালোকৰ লগত মিলিছে নে নাই সেইটো মেটচ কৰি চাবা। আৰু সেইটোৱে হৈছে চবতকৈ বঢ়িয়া প্ৰেক্টিচ কৰা মেথড। তো ঠিক আছে, পজিশ্যনটো এইটো। এই পজিশ্যনটোত আমি দেখিছো ব্লেকৰ কিংটো পুৰা ছেফ হৈ আছে। কোনো পিনৰ পৰা এনেকুৱা লাগিছে যেন হোৱাইটে এটেক কৰিব নোৱাৰে। কিন্তু ইয়াত কিছুমান টেকটিকেল কথা আছে, যেনে ইয়াত বিশ্বপ আৰু কুইনটো যদি আমি চাওঁ, এইটো কুইন এইটো বিশ্বপ, তো কিং চাইডৰ 8-7 পনটোৰ পিনে তাৰলৈকে এটেক কৰি আছে। জাষ্ট কথাটো হৈছে আমি এই কুইনটো কেনেকে ভিতৰলৈকে লৈ যাব পাৰো। তো ফাৰ্ষ্ট অবষ্ট্ৰাকশ্যন নাইটে আঁতৰাব, নাইট টেক্স পন অন G6। এইটো চেক্ৰিফাইচ নিচিনা লাগিছে, কিন্তু চেক্ৰিফাইচ নহয় আচলতে একজেক্ট টাৰ্মছত। পন টেক্স নাইট, ৰুক টেক্স বিশ্বপ। এতিয়া যিটো নাইট হোৱাইটে খাবলৈ দিছিলে, সেই নাইটটো আকৌ ৰুকখনে ৰিটাৰ্ণ ব্লেকৰ বিশ্বপটো খাই পিনে ললে। এতিয়া কথাটো হৈছে এতিয়া ব্লেকৰ অপশ্যন। ব্লেকে যদি ৰুকখন খায়, তেতিয়া হোৱাইটৰ গোটেই প্লেনটো ছাকচেছ হৈ যাব। যদি নেখায়, হোৱাইটে এটা চিম্পল পন পালে, আৰু সেই চিম্পল পনটো লৈ পিনে গেমখন জিকিবলৈ বহুতখিনি সহজ হৈ পৰিব। তাৰমানে এডভান্টেজটো অলৰেডি আহিলে। চলো ঠিক আছে, আমি চাওঁ পন টেক্স ৰুক কৰিলে কি হ'ব। পন টেক্স ৰুক, কুইন টেক্স পন চেক। কিং যদি ইয়াত F8ত আহে, যিটো এটা বেড মুভ, তেতিয়া বিশ্বপ H6 ইমিডিয়েট চেকমেট। তো এইটো অবভিয়াছলি নেখেলিব। তো কিংটো খেলিব H8ত। এতিয়া কিংটো যেতিয়া H8ত খেলিছে, আমি ডাইৰেক্ট কুইন H7 চেক দিব পাৰিম জানো? নোৱাৰো, কাৰণ নাইটটোৱে ডিফেণ্ড কৰি আছে। তো আমি যিটো ডিফেন্স আছে সেইটোক আগতে আঁতৰাই ল'ম। বিশ্বপ টেক্স দ্য নাইট চেক। বিশ্বপ টেক্স বিশ্বপ। এতিয়া আমি কুইন H7 চেকমেট দিম। তো এইটোৱে আছিলে টোটেল প্ৰচেছ ব্লেকৰ কিং চাইডটো ব্ৰেক কৰিবলৈ, ব্লেকৰ ডিফেন্সটো ব্ৰেক কৰিবলৈ। যদি ভাল লাগিলে শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, আৰু যিসকলে চেছ শিকিব বিচাৰিছে তেওঁলোকক অবভিয়াছলি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।